মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালেই আছা। আহাচোন আজি আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ প্ৰথম পাঠটি মোৰ দেশ ভাল এই পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আলোচনা কৰোঁ। মই তোমালোকৰ লগত আগৰ ভিডিঅ'টিত কেইটিমান প্ৰশ্ন আলোচনা কৰিছোঁ। এতিয়া তাৰ পিছৰখিনি আমি চাই যাওঁ আহা। তোমালোকৰ পাঠ্যপুথিখনত থকা এটা প্ৰশ্ন হৈছে সকলোতকৈ সবাতোকৈ আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা। ইয়াতে ক নম্বৰটো হৈছে ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা ডেছ দীঘল আৰু ব্ৰহ্মপুত্ৰ ডেছ বহল। ইয়াতে এইখিনিত আমি সকলোতকৈ সবাতোকৈ বা আটাইতকৈ শব্দ ব্যৱহাৰ কৰি বাক্যটি সম্পূৰ্ণ কৰিব লাগে। ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা সকলোতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। খ নম্বৰটি হৈছে মাজুলী পৃথিৱীৰ ভিতৰত ডেছ ডাঙৰ নদীদ্বীপ। এইখিনিত খালী ঠাই আছিলে, আমি এইখিনিত সম্পূৰ্ণ কৰিব লাগে। মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ। গ নম্বৰটো হৈছে কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় ডেছ আপুৰুগীয়া। আমি এই খালী ঠাইখিনিত সম্পূৰ্ণ কৰিব লাগিব। কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সবাতোকৈ আপুৰুগীয়া। খ নম্বৰ হৈছে আনৰ বস্তুৰ প্ৰতি লোভ কৰা আটাইতকৈ বেয়া গুণ। এইখিনিত খালী ঠাই আছিলে, মই এইখিনি সম্পূৰ্ণ কৰি দিছোঁ। আনৰ বস্তুৰ প্ৰতি লোভ কৰা ভাল গুণ জানো? নহয়, আনৰ বস্তুৰ প্ৰতি লোভ কৰাটো হৈছে আটাইতকৈ বেয়া গুণ। এতিয়া তাৰ পিছৰ প্ৰশ্নটি চোৱা। তলত দিয়া বাক্যকেইটাৰে তুলনামূলক বাক্য গঠন কৰা। আমাক ইয়াতে দুটা বাক্য দিছে আৰু এই বাক্য দুটাৰ পৰা আমি তুলনামূলক বাক্য গঠন কৰিব লাগিব, মানে দুটা বাক্যৰ তুলনা কৰিব লাগিব। আমলখিজোপা ওখ, বেঙেনাজোপা চাপৰ। আমি সকলোৱে জানো যে আমলখি গছ ওখ হয় আৰু বেঙেনা গছ চাপৰ হয়। এতিয়া এই দুয়োটি বাক্য লগ কৰি আমি তুলনা কৰিব লাগিব। কি হ'ব? আমলখিজোপা বেঙেনাজোপাতকৈ ওখ আৰু বেঙেনাজোপা কি হ'ব? আমলখিজোপাতকৈ চাপৰ। তাৰ পিছৰটি চোৱা। জয়সাগৰ পুখুৰীটো ডাঙৰ, আমাৰ বাৰীৰ পুখুৰীটো সৰু। সেইটোতো হয়েই, জয়সাগৰ পুখুৰীটো বহুত ডাঙৰ আৰু আমাৰ ঘৰত যিটো পুখুৰী থাকে সেই পুখুৰীটো জয়সাগৰ পুখুৰীতকৈ যথেষ্ট সৰু। এতিয়া এই দুটা বাক্যৰ তুলনা কৰিলে কেনেকুৱা হ'ব চোৱাচোন। জয়সাগৰ পুখুৰীটো আমাৰ বাৰীৰ পুখুৰীটোতকৈ ডাঙৰ। আমাৰ বাৰীৰ পুখুৰীটো জয়সাগৰ পুখুৰীটোতকৈ সৰু। তাৰপিছত চোৱা। ৰীণা ওখ, মৰমী চাপৰ। ৰীণা নামৰ এজনী ছোৱালী আছে, তাই ওখ আৰু মৰমী নামৰ ছোৱালীজনী চাপৰ। এই দুটা বাক্যৰ তুলনা কৰিলে কেনেকুৱা হ'ব চোৱা। ৰীণা মৰমীতকৈ ওখ আৰু মৰমী ৰীণাতকৈ চাপৰ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিত যদি তোমালোকৰ কিবা বুজি নোপোৱা থাকে তেনেহ'লে মোক ফোন কৰি হ'লেও প্ৰশ্ন কৰিবা আৰু নহ'লে হোৱাটছএপত হ'লেও প্ৰশ্ন কৰি পঠিয়াই দিবা। ধন্যবাদ।